Hi guys, good morning. কি খবৰ? আজি মই নদীলৈ যাবলৈ ওলাই আছো। বৰ্তমান আমি পটাই গৈছে মানে নদীত পূজা দিওঁতো নদীৰ ওচৰত থকা মানুহ আগতে নদীৰ ওচৰত একেবাৰে কাষতে বাস কৰি আহিছিলোঁ। এতিয়া আমি চিমেণ্ট নদীত পূজা দিব গৈ আছোঁ। আপোনালোকক সকলো দৃশ্য দেখাই আছোঁ। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। বৰ্তমান এয়া কলপাত লৈছোঁ, কলপটুৱা লৈছোঁ। তাত গৈ সকলো দৃশ্য কেনেকৈ কি বনাইছোঁ, কি এনেকৈ পূজা দিছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ওম প্ৰকাশ আছাম চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো ক্লিককৈ বজাই দিব। এয়া বৰ্তমান ল'লোঁ, এয়া গৈ আছোঁ, লেটছ গো। নদীত পূজা দিব যাওঁ। এতিয়া আমি বৰ্তমান পূজা দিবৰ কাৰণে কিবা কিবি চেনি তেনি অগৰম বগৰম বস্তু লৈ লওঁ। আজি য'ত লাগে বৰ্তমান দোকানৰ পৰা এয়া লৈ ল'ব লৈছোঁ। চেনি দিওঁ, চেনি নদীত পটুৱাটো মানে হেৰি পটুৱা হেৰি নাও বনাই দিব লাগিব যে, নদীত পূজা দিলে নাও বনাই দিবলৈ সেইকাৰণে লৈ লৈছোঁ। আমি এতিয়া নদী পালোহি। এইটো নদী যেনেকৈ কয় ছাইডেদি ফাটি অহা সুঁতি হয়। আমি বিশেষ যাব লাগিব মেইন নদীখন অকণমান সেইফালে আছে। এই দেখিছেনে আপোনালোকে দৃশ্যটো লক্ষ্য কৰিছেনে? সেইফালে আছে। তাত আমি গৈ সকলো দৃশ্য দেখাব চেষ্টা কৰিম। ইয়াৰ পৰা আপোনাৰ দলংখন দেখা পোৱা যায়। পাহাৰৰ যিটো ভিউজ দেখি ভাল লাগে। আমাৰ পৰিৱেশ আছে, মজা পৰিৱেশ সেইটোৱে। এয়া বৰ্তমান নদীত পালোহি। বৰ এনেকুৱা গৰম, কেনেকুৱা ঘাম ওলাইছে দেখিছে নাই? পূৰা ঘাম ওলাইছে, পূৰা গৰম। এয়া বস্তু পাতি থ'লোঁ। এয়া দেউতা আহি আছে, ইয়াত আছে দেউতা আহি আছে। আমি এয়া ভাইটি নদীতে আছিলে, ভাইটি আমাৰ নিজৰ মোৰ ভাইটি। আমি চবেই লগ লাগি ঘৰতে মানে সৰু সুৰাকৈ নদী পূজা এটা দিম বুলি ভাবিছোঁ আৰু যি গংগা মাৰ শান্তিৰ কাৰণে। আমি আগতে নদীৰ কাষৰ পৰা বেছি দূৰ নহয়, খুব 50 মিটাৰমান হ'ব, ইমান দূৰত আছিলোঁ। তেতিয়া তাত থাকোঁতে নদীত পূজা দি থাকোঁ প্ৰত্যেক বছৰে। সেইকাৰণে আমি য'ত থাকিলেও প্ৰত্যেক বছৰে নদীত পূজা দিব লাগে মানে। সেইকাৰণে নদীত আজি পূজা দিব আহিলোঁ। সকলো দৃশ্য দেখাইছোঁ। এতিয়া যি নেকি গা চা নোধোৱা কাৰণে আহিছোঁ। এতিয়া নদীত গা চা ধুই ধুনীয়াকৈ মানে হেৰি হৈ কিনো ধুনীয়া আৰু নদীত পূজা দিবলৈ এনেই কাপোৰ চাপোৰ এখন পিন্ধি আৰু বৰ্তমান হেৰি কৰিম আৰু বৰ্তমান গা ধোৱা দৃশ্যটো দেখাইছোঁ। ব'লক এতিয়া গা ধুম। এয়া বেগ থ'ম, তোমাৰ এই বেগ থ'লোঁ। বেগত কাপোৰ চাপোৰ চব আনিছোঁ। চব হেৰি কৰি ল'ম, বিন্দাছ কেনে গা ধুই লওঁ। মাৰি বিন্দাছ গা ধুই লওঁ। গা চা ধুই বাকী বনোৱা মেলা কাম কৰিব লাগিব পূজা দিবলৈ। যি নেকি নদীত পূজা দিব আহিছোঁ, সেইকাৰণে নদীতে গা চা ধুই লৈছোঁ বিন্দাছ কেনে। তাৰপিছত বাকী আপোনালোকৰ দৃশ্য দেখাই আছোঁ। বোলে কি বঢ়িয়া লাগে নদীত গা ধুই, চাওক কি বিন্দাছ। নদীত জোপা মানে পানী চানী সোমাই যায় কাণত দেই। বিৰাট যেনেকৈ ঠাণ্ডা দিন হ'লেও নদীত গা ধুবা বিৰাট বিন্দাছ। 3বাৰ জোপ মাৰিব হৈ যাব, টেনশ্যন নাই। একেবাৰে সুস্থি মানুহটো। যদি সুস্থি নহয় অলপ খেল ধেমালি কৰি বিন্দাছ গা ধুব পাৰে। নদীত জুই জ্বলোৱা কিমান কষ্ট বৰ্তমান চাই লওক। কেনেকৈ ছাতি তাতি দি আমি জুই জ্বলাইছোঁ। বতাহ যি নেকি নদীত জুই জ্বলিব মন নকৰে। জ্বলিছে যেন তেন জ্বলিছে ভগৱানৰ কৃপাত। আচলতে ভগৱানে ঈশ্বৰৰ সেৱা ল'ব আহিছোঁতো, সেইকাৰণে জ্বলিছে। চাই ছাতি দি কেনেকৈ
এই আমাৰ দেউতা এই বতৰা ধুব গৈছে এইফালে আছে মাও আছে দেখাই আছোঁ মা যিনি গা ধুই আছে একে দেখাব বেয়া পাইছোঁ পাছত দৃশ্য সকলো দেখাই আছোঁ এই ভাইটিয়ে জুই হেৰি কৰি আছে বৰ্তমান গা চা ধুই পিনি বৰ্তমান এয়া পায়স বনাই হৈ গ'ল আমাৰ প্ৰসাদ এতিয়া বৰ্তমান আমি নদীত যিনি পূজা দিম এখন নাও প্ৰয়োজন আমাৰ আমি সেইকাৰণে কি কৈছোঁ কলপতৰ পৰা এখন নাও বনালোঁ এয়া প্ৰভুলে চব বস্তু আগবঢ়াই ধুনীয়াকৈ হেৰি কৰিছোঁ এতিয়া সজাই পকা হোৱা নাই সজাই পকা যেতিয়া হ'ব ইয়াত এটা সজাই আছে বৰ্তমান যেতিয়া সজাই পকা হ'ব যেতিয়া দিম সকলো দৃশ্য দেখাবলৈ আপোনালোকক চেষ্টা কৰিম চাই লওক এই দেউতা এয়া ভাইটি সেয়া মা আমি যিনি গা ধুলোঁ নদীৰে গা ধুই সেইকাৰণে সকলোৱে কাপোৰ চাপোৰ মেলি থৈ দিছোঁ নদীৰ চেনেহীটো কেনেকুৱা লাগিছে বাৰু আপোনালোকে কমেণ্টত জনাবচোন এইখন হৈছে আমাৰ চিমেণ্ট নদী আপোনালোকে যদি গম পোৱা নাই কৈ দিছোঁ আমাৰ এখন হৈছে নদী চিমেণ্ট নদী ইয়াত দলংখন দেখা পোৱা যায় আমি দলংখনৰ পৰা বৰ্তমান 1.5 কিলোমিটাৰ দূৰত্বত আছোঁ এয়া আমি প্ৰভুলে এয়া পায়স দিছোঁ এই দেউতা বৰ্তমান সজাই আছে ক'ত কি দিছে আপোনালোকে চাই লওক বৰ্তমান এমাহ এতিয়া বৰ্তমান হৈ গৈছে আমি এয়া দেউতাহঁতে নাও লৈ লৈছে ভাইটিয়ে দেউতাই এয়া নাও লৈ লৈছোঁ বৰ্তমান দিছে সেয়া কৰিলোঁ সেয়া সাক্ষাৎ কৰি লওঁ যিনি নীতি নিয়মৰ মাজতে দিয়া হয়তো চাই লওঁ আপোনাৰ লগত দেখাই আছোঁ গংগা আপোনাৰ দিন বুলি কওঁতে নিচিনা পাঠ হৈছে সৰ্বৰ পাঠ মাজত গৈ আপোনাৰ যেনেকৈ দিব আছে তেনেকৈ দিবলৈ আমাৰ শক্তি নাই যিভাগে দিছোঁ সেইভাগে লৈ আপুনি সন্তুষ্ট হ'ল যিও ধৰণৰ অনেকটা পাঠ সৰ্বৰ পাঠৰ মাজত কৃষ্ণ নাজানো ঠিক আছে মই লাহে লাহে যাব লাগিব সমান জেগাত হ'লে আৰু অকণমান আগলৈ হৈ যাব কৃষ্ণ আপোনালোকৰ চন্দ্ৰ গংগা মা দিন আপোনাৰ চন্দ্ৰ নাগাওঁ ৰাস্তা গাড়ী কৃষ্ণ এই আমি বৰ্তমান ভগৱানক পূজা কৰি আপোনালোকক সকলোকে কৈছোঁ যেনে আমি নদীত পূজা দিব আমাৰ কাৰণে নহয় গংগা মাৰ কাৰণে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিয়ক যিমান পাৰে সিমান আৰু ওম প্ৰকাশ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব কাষতে থকা বেল আইকনটো ক্লিককৈ বজাই দিব
যেনে ঘৰৰ পৰা আহোঁতে আমি অকল আমি পৰিয়ালটো আহিলোঁ। আমি ভাবিছোঁ আজি বহুত টাইম হ'ল নদীত এজনো প্ৰভু নাপামি। বৰ্তমান আমাৰ ভগৱানৰ কপালত মিলাইলে প্ৰভু এজন আমি বৰ্তমান পালোহি বাৰু। এয়া আমি প্ৰভুক লগ পালোহি। প্ৰভু আমাৰ এয়া হেৰিয়লৈ মাতিলোঁ। আমাৰ বহুত ভাল লাগিছে, আমি প্ৰভুক যিনি লগ পাইছোঁ ভগৱান নিচিনা বুলি আজি আমি ভাবিছোঁ মনতে। তাৰ কাৰণে আপোনালোকক সকলোকে কৈছোঁ ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব চেনেলটো, লাইক কমেণ্ট শ্বেয়াৰ আৰু কাষত বেল আইকনত ক্লিক কৰি বজাই দিব। বৰ্তমান এয়া আমি ওলালোঁ ঘৰলৈ, চব বান্ধি মেলি ল'লোঁ বিন্দাছ কিনে। এয়া আমি গৈ আছোঁ, লেটছ গ'।